তো আজি শিৱৰাত্ৰি বুলি আহিলোঁ আমাৰ চকত শিৱ মন্দিৰত মা আৰু মই। তো বৰ্তমান এতিয়া চাকি কিনি লওঁ, চাকি কিনা হোৱাৰ পিছত ভিতৰত সোমাওঁ আৰু শিৱ বাবাক সেৱা কৰোঁ। তো চাকিও কিনা হ'ল, ঘৰত 3জন মানুহ, সেইকাৰণে চাকিও 3টা। তো মায়ে বৰ্তমান ছাতি লগত ব্যস্ত হৈ আছে। তো এইটোৱে আমাৰ চকৰ শিৱ মন্দিৰটো। তো সিমান এটা ডাঙৰ নহয়, ইমান এটা স্পেচিয়েল নহয়, হ'লেও মানে কি সৰুৰ পৰা আহি আছোঁ, চ' বহুত মানে মেমৰিজ মানে ধৰক জড়িত হৈ আছে। আহিলে ভাল লাগে কিবা এটা মনটো, তো সেইকাৰণে ভাল লাগে আৰু। তো মা আৰু মই আহি গ'লোঁ আমাৰ চকৰ পৰা সেৱা কৰি পেলাই। তো এতিয়া মই যাম খাৰজৰ আশ্ৰমত, তাতে আপোনাৰ 91 ফিট ডাঙৰ একদম মানে শিৱ মূৰ্তি বনাইছে। তো চাব যাই আছোঁ। তো লগৰটো আছে ৰখি পেলাই, তাক লওঁ আৰু 2 ফটো দিওঁ আৰু। বাই বাই। তো লগৰটোকো উঠাই ল'লোঁ। তো আমাৰ ইয়াৰ পৰা খাৰজৰা মানে আমি য'ত যাই আছোঁ সেইটো বৰ বেছি এটা ওচৰ নহয়, 20 কিলোমিটাৰ দূৰ হয় আমাৰ ইয়াৰ পৰা। তো আমি যাই আছোঁ এতিয়া। তো ভিডিঅ'ৰ মাজতে এটা কথা কৈ দিওঁ যে মই চাগে আৰু ভ্লগ দিয়া ষ্টাৰ্ট কৰিম এইটো চেনেলত। তো আপোনালোকে আৰু কণ্টিনিউৱাছলি চাই ভিডিঅ' বা ভ্লগ দেখা পাব। তো গাইজ আহি পালোঁ আমি খাৰজৰা। তো BM গ্ল'বেল একাডেমীৰ কাষতে আছে সেই 91 ফিট তল শিৱ মূৰ্তিটো। তো আপোনালোকে এইটো ৰাস্তাইদি যাব লাগিব। তো তাৰে পৰা অলপ দূৰ আহিলে আপোনালোকে চাব পাৰিব আৰু এইটো দেখা পাবই ডাইৰেক্ট। তো চাব পাৰে এয়া সেইটোৱে 91 ফিট তল শিৱ মূৰ্তি। আহি পেলাই অকণমান এনেকুৱা কিছুমান দৃশ্য দেখা পালোঁ। তো চাব পাৰে এয়া, তো এইটোৱে 91 ফিট তল শিৱ মূৰ্তিটো, আৰু আশে পাশে এনেকুৱা অলপ কেইটামান। তো এনেকুৱা কোৱা হৈছে যে নৰ্থ ইষ্টৰ একদম লাৰ্জেষ্ট, একদম নাম্বাৰ 1 মানে ধৰক ডাঙৰ বা টলেষ্ট শিৱ মূৰ্তিটো এয়াই হয়। পূৰ্ব দেশীৰ পৰা 1000 বছৰ আগত এই বৃহৎ মূৰ্তি স্থাপন কৰি আমাৰ শক্তিৰ পৰিচয় দিছিল। তো গাইজ মূৰ্তি চাওঁ এতিয়া 20 টকাৰ জিলাপি খাই পেলাই ভাৰ্গৱ আৰু আমিতো এৰে পৰা ফুটুং ডেঙাৰ জিলাপি খাই পেলাই ফুটু আৰু আমি আৰু। তো গাইজ আজিৰ কাৰণে এইখিনি আছিল, বৰ বেছি এটা স্পেচিয়েল নাছিল আৰু ভিডিঅ'টো জাষ্ট এনে গ'লোঁ মাৰ লগত ফাৰ্ষ্টতে, তাৰপিছত আপোনাৰ মন্দিৰত সেৱা কৰি আহিলোঁ। পিছত ভাবলোঁ একবাৰ খাৰজৰা আশ্ৰমত আহোঁ আৰু মন্দিৰটো একবাৰ চাওঁ, এইটো চাই ল'লোঁ, মূৰ্তিটো চাই ল'লোঁ। তো এইখিনি আছিল আৰু বেলেগ একো দেখাবলগীয়া নাই। তো আশা কৰোঁ ভিডিঅ'টো চাই পেলাই কিবা অলপ ভাল লাগিল। তো সেইটোৱে, বাই বাই।